প্ৰথম কথা, মোৰ যিটো একান্তই ব্যক্তিগত বিষয়, যিটো এতিয়া কোৰ্টৰ বিচৰাধীন হৈ আছে, সেই বিষয়টোৰ সন্দৰ্ভত মই আপোনালোকক একো নকওঁ। কাৰণ মোৰ পত্নীয়ে যিহেতু কিছু কথা সংবাদ মাধ্যমৰ আগত ৰাজহুৱা কৰিছে আৰু তাৰ পিছত বহু মানুহৰ মনত সেই প্ৰশ্নখিনিৰ উদয় হৈছে, মই যিখিনি ক'ব পৰা কথা ইয়াত আপোনালোকক মই সেইখিনিহে ক'ম। যিখিনি একান্তই মোৰ ব্যক্তিগত, সেই কথাখিনিৰ সন্দৰ্ভত মই আপোনালোকক ক'ব নোৱাৰিম। অনুগ্ৰহ কৰি আপোনালোকে মোক সেই সন্দৰ্ভত একো নুসুধিলে মই ভাল পাম। এইকাৰণেই মই ক'ব নিবিচাৰিম যে আজিৰ দিনটোলৈকে তেওঁ মোৰ পত্নী। আজিৰ দিনটোলৈকে মই বিচাৰোঁ আৰু মই আশাটো বন্দী হৈ আছোঁ যে যিখিনি ভুল বুজাবুজি সেইখিনি আমাৰ দূৰ হ'ব আৰু আহি থকা দিনত আমি আকৌ একেলগেই থাকিম। আমাৰ 12 বছৰীয়া ছোৱালীজনীৰ তেওঁ এগৰাকী মাতৃ, তাৰ উপৰিও তেওঁ এগৰাকী কলেজৰ অধ্যাপিকা। মই শিক্ষক শ্ৰেণীটোক বহুত সন্মান কৰোঁ, গতিকে মই এগৰাকী সন্মানীয় শিক্ষয়িত্ৰী আৰু এগৰাকী মাতৃ হিচাপেও এই মুহূৰ্তত মই আপোনালোকে কিবা সুধিলেও মই ক'ব নোৱাৰিম, মই নকওঁ। আৰু 3 নম্বৰ কথাটো, যিহেতু গোটেই বিষয়টো কোৰ্টৰ বিচৰাধীন হৈ আছে, আদালতৰ মজিয়াত আছে, আৰু মই এগৰাকী সাধাৰণ সংবাদকৰ্মী হিচাপে মই সেইখিনি বুজি পাওঁ যে আইন আদালতক কেনেকৈ মই সন্মান কৰিব লাগে মই বুজি পাওঁ। সেইকাৰণে সেই বিষয়টো মই আপোনালোকক আকৌ কৈছোঁ, আপোনালোকে মোৰ ছোৱালীজনী মোৰ কাৰণে কলিজা, মোৰ তাই জান, তাই মোৰ কাৰণে জান, তাই মোৰ কাৰণে কলিজা, তাই মোৰ কাৰণে সকলো। আজিৰ দিনলৈকে মোৰ পত্নীগৰাকীৰ বিৰুদ্ধে মই কিবা কওঁ, সেইটো মোৰ বিবেকে নকওঁ, সেইটো মই নকওঁ দিয়ক, সেইটো চৰি। আজিৰ দিনটোলৈকে আমাৰ 12 বছৰীয়া ছোৱালীজনীৰ তেওঁ মাতৃ। মই কোৰ্টৰ বিচাৰাধীন বিষয় এটাৰ ক্ষেত্ৰত তেওঁৰ বিৰুদ্ধে যদি আপুনি মোৰ পৰা মুখৰ পৰা কিবা উলিয়াব বিচাৰিছে, মই ইমান অসংস্কৃতিবান মানুহ নহয়। আজিৰ দিনলৈকে মোৰ পত্নীগৰাকীৰ বিৰুদ্ধে মই কিবা কওঁ, সেইটো মোৰ বিবেকে নকওঁ, সেইটো মই নকওঁ দিয়ক, সেইটো চৰি। আজিৰ দিনলৈকে মোৰ পত্নীগৰাকীৰ বিৰুদ্ধে মই কিবা কওঁ, সেইটো মোৰ বিবেকে নকওঁ, সেইটো মই নকওঁ।